অফিচ ছেক্ৰেটাৰী যিজন অফিচৰ দায়িত্বত থাকে তেওঁৰ পৰা আদি কৰি দুয়োগৰাকী সাধাৰণ সম্পাদকে আজিৰ তাৰিখত তেওঁলোককে প্ৰমুখ কৰি প্ৰায় ২৫০০ কংগ্ৰেছ কৰ্মীয়ে একেদিনাই আজি মাহমৰাত আজি আপোনালোকৰ সন্মুখত ৰাইজৰ সন্মুখত যোগদান কৰিছে। আপোনালোকে যেনে ভিতৰত আছে ১৩০০ লোক আৰু বাহিৰতো প্ৰায় ১৫০০ লোক আছে, আপোনালোকে দেখিছেই। গতিকে প্ৰায় ২৮০০ লোকে তাৰে মূলতঃ ২৫০০ কংগ্ৰেছৰ, বাকী ৩০০ জাতীয় পৰিষদৰ অন্যান্য বিভিন্ন ৰাজনৈতিক দলৰ সদস্য। তেওঁলোকে মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি সন্মান জনাই ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি আস্থা আৰু বিশ্বাস পোষণ কৰি আমাৰ নীতিন নবীনজী আৰু আমাৰ দিলীপ শইকীয়াদেৱৰ নেতৃত্বত যি বিজেপি দেশ আৰু ৰাজ্যত চলি আছে তাৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন পোষণ কৰি যে যোগদান কৰিছে, আমি পৰম শ্ৰদ্ধা আৰু শুভেচ্ছা কৰে আমি তেওঁলোকক আদৰণি জনাইছোঁ। প্ৰত্যেকগৰাকী নাগৰিকেই এই অসম মাতৃ ভাৰত মাতৃৰ সন্তান। কংগ্ৰেছ, এজিপি, বিজেপি, কমিউনিষ্ট, ৰাজনৈতিক অৰাজনৈতিক বুলি কথা নাই। আমি বিচাৰোঁ প্ৰত্যেক মানুহে পোনপটীয়াকৈ আমাৰ কোনোবাই যদি শ্ৰদ্ধাশীল বা পোনপটীয়াকৈ আমাৰ সদস্য ভৰ্তি নহয়ও, তথাপিও আমি বিচাৰিম ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শ তেওঁলোকে বিচাৰোঁ। আৰু সেইকাৰণে আমাৰ দুৱাৰ সকলোৰ বাবে খোলা। আহক সকলোৱে মিলি বন্দে মাতৰম, জয় অসম একেলগে উচ্চাৰণ কৰোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে যি বিকশিত সুৰক্ষিত ভাৰতৰ কথা কয়, যি পঞ্চনিষ্ঠা সবকা সাথ সবকা বিকাশৰ কথা কয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিদৰে বিকশিত অসম আৰু সুৰক্ষিত অসমৰ বাবে সংকল্পৰে জন আশীৰ্বাদ যাত্ৰাত আজিৰ তাৰিখত এক যাত্ৰীৰূপে আগুৱাই গৈছে, এই যাত্ৰাত সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আজিৰ পৰা মাহমৰাৰ ২৮০০ লোক একেলগে একেদিনাই যোগদান কৰাটো অতি ডাঙৰ কথা। আৰু এই চেগতে মই আমাৰ সন্মানীয় নেতৃত্বই শ্ৰীযুত যোগেন মহন ডাঙৰীয়া আৰু আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰুজ দিহিঙীয়া ডাঙৰীয়াৰ নেতৃত্বকো মই ধন্যবাদ জনাইছোঁ। তেখেত দুজনৰ প্ৰতিও আস্থা প্ৰকাশ কৰি আচলতে স্থানীয়ভাৱে আজি ইমান লোকে আমাৰ দলত যোগদান কৰিছে। যোগেন ককাইদেউ আৰু সুৰুজ দিহিঙীয়া দেৱক মই অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। কংগ্ৰেছ দলৰ মাহমৰা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, চৰাইদেউ জিলাৰ উপসভাপতি কেশৱ গগৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে। তেখেতৰ নেতৃত্বত আৰু ব্লক কংগ্ৰেছ কমিটি, মণ্ডল কংগ্ৰেছ কমিটি, বুথ কমিটি, ৪গৰাকী ৱাৰ্ড সদস্য, আজি সৰ্বমুঠ ২৮০০ আজি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ২০০০ কংগ্ৰেছ দলৰ আৰু ৮০০ লোক সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সামাজিক, সাংস্কৃতিক, ক্ৰীড়া ক্ষেত্ৰত জড়িত লোকে আজি যোগদান কৰিছে। এই কথাই প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টী আজি শক্তিশালী স্থিতিত আছে। আৰু সেইকাৰণে সৰ্বসাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ দলৰ কৰ্মীসকললৈকে সকলো এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ফালে ধাৱমান হৈছে। আৰু এই কথা নিশ্চিত হৈ গৈছে, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ব, সেয়া নিশ্চিত। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ইয়াত নাথাকে, গুৱাহাটীত থাকে। এইকেইটা দিন নিৰ্বাচনৰ কাৰণে তেওঁ অলপ ইফাল সিফাল ঘূৰিছিলে। কিন্তু কংগ্ৰেছৰ যিসকলে ভোট বিচাৰে, যিসকলে সংগঠন কৰে, সেইসকলতো আজি বিজেপিত যোগদান কৰিলেই ৫০%। আৰু অহা কালি নমিনেশ্যন দিয়াৰ পিছত দেখিব প্ৰত্যেকখন বুথ সভাত, আমাৰ যি বুথ সভা ১৮৪খন সভা কৰিবলৈ আমি ঠিক কৰিছোঁ, প্ৰত্যেক সভাতে বিৰোধী দলৰ ব্যক্তিয়ে যোগদান কৰিব। এইটো আমি নিশ্চিত কৰি দিছোঁ প্ৰত্যেক সভাত মাহমৰাত।